বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক এপি অমৰ ভাই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। সবাই ভালে আছে চাগে? বন্ধুসকল বহুত দিনে হ'ল মোৰ এপি অমৰ ভাই ইউটিউব চেনেলত একো এটা ভিডিঅ' অহা নাই, গতিকে বহুত অসুবিধা, কিয় কি মোৰ সময় নোহোৱা হৈছে। এতিয়া কামত অলপ বেছি প্ৰেছাৰ পৰিছে, কাম বেছি হৈছে, গতিকে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে একো দেখাব পৰা নাই। আৰু সময় পোৱা যিটো টাইমত পাওঁ, অলপ সময় মানে ফ্ৰী হৈ যাওঁ, সেই সময়ত বতৰটো খুবেই বেয়া হৈ থাকে, বৰষুণ হৈ থাকে, গতিকে কি কৰিম, উপায়টো নাই। তথাপিও আপোনালোকৰ ওচৰত একো এটা নতুন ভিডিঅ' লৈ আহিব পৰা নাই, সেইকাৰণে মই দুখিত আৰু ভাবোঁ আহি থকা দিনকেইটাত আপোনালোকক লগত ধুনীয়া ধুনীয়া ঠাই শ্বেয়াৰ কৰিম বুলি। আৰু বন্ধুসকল এতিয়া বহুতে বৰষুণ দি আছে বাহিৰত, আপোনালোকে মই দেখাই দি আছোঁ, কিয়নো মিছা কম, চাই লওক এবাৰ নিজ চকুৰে। বন্ধুসকল তলৰ পৰা চাই লওক, ওপৰত অকল বগা বগা দেখাই আছে, একো ভালকৈ দেখি নাপাব, গতিকে এইখিনিৰ পৰা ওপৰত গৈ আছোঁ। এবাৰ ভালকৈ চাই লওক কেনেকুৱা হৈ আছে বতৰটো। এয়া চাই লওক, পূৰা দেখি পোৱা নাই, একো দেখি পোৱা নাই, বগা বগা হৈ আছে। এই বৰষুণ বতৰত আপোনালোকক নতুন দৃশ্য কেনেকৈ দেখাম, আপোনালোকে বুজি পাই আছে, কিন্তু এইকাৰণে গতিকে মই ক'তো যাব পৰা নাই আৰু আপোনালোককো ধুনীয়া ধুনীয়া ঠাই শ্বেয়াৰ কৰিব পৰা নাই, যিহেতু বহুত বৰষুণ। এতিয়া মোৰ ডিউটি যাবলৈ অসুবিধা হ'ব পাৰে। এইয়া গাড়ীকেইটা গৈ আছে, দেখি পাইছেনে? ইমানখিনি বৰষুণ বতৰ। ইয়াৰ পৰা মই দুৱাৰ মুখৰ পৰা ওলাবই পৰা নাই, ভিতৰৰ পৰাই কৰি আছোঁ। এইটো দুৱাৰ মুখটো চাই লওক, চপ্পল আছে, ইয়াৰ পৰাই অলপ আপোনালোকক দেখাই আছোঁ বাহিৰৰ দৃশ্যটো। চাই লওক বন্ধুসকল কেনেকুৱা আছে, এবাৰ ভালকৈ চাই লওক। পূৰা বৰষুণ, বৰষুণ আৰু তামাম বৰষুণ। গাইজ কি ক'ম আৰু, দেখি পালে আপোনালোকে নিশ্চয় বতৰটোৰ প্ৰব্লেম, কিয় মোৰ চেনেলত ভিডিঅ' অহা নাই আৰু মই কিয় ভিডিঅ' দিব পৰা নাই। আপোনালোকক হয়তো ভাবি আছে বহুত দিন হৈ গ'ল এইটো চেনেলটোত ভিডিঅ'ই অহা নাই, এনেই 2 দিনমান কাৰণে আহিছিলে, এনেকুৱাও ভাবিব পাৰে, কিন্তু কি কৰিম, দেখালোঁ মই আপোনালোকক বতৰৰ প্ৰব্লেম, হয় নহয়? এতিয়া নিশ্চয় গম পালে কিয় মোৰ চেনেলত ভিডিঅ' অহা নাই বন্ধুসকল। আৰু এতিয়া বৰ্তমান বৰষুণৰ টাইমটো নহয়, তথাপিও বৰষুণ দি আছে, কি কৰিব আৰু। এইটো দুৰ্গা পূজাৰ টাইমত বৰষুণ দিয়ে জানো, ভাবি চাওকচোন। দিনটো ৰাতিটো তামাম বৰষুণ আৰু ক'বই মানে ভাষাই নাই আৰু, ইমানখিনি বৰষুণ দেখিলে আপোনালোকে। মই দুৱাৰ মুখৰ পৰাই ওলাব ইমান অসুবিধা, গতিকে বহুতো প্ৰব্লেম আৰু। তো ফ্ৰেণ্ডছ, আৰু বেছি কথা নকওঁ, কিয় কি মোৰ গা ইমানটো ভাল নহয়, কিয় কি মানে মই যোৱাকালি 2nd ড'জ ভেকচিন লৈছোঁ, অলপ মানে শৰীৰটো এফেক্ট কৰি আছে, গতিকে অলপমান ৰেষ্ট ল'ব লাগে। আৰু এয়া মোৰ 2nd ড'জৰ চাৰ্টিফিকেটটো স্ক্ৰীণত ওলাই আছে, ভালকৈ চাই লওক। 2nd ড'জৰ হয়, 1st ড'জটো ভাবিছিলোঁ আপোনালোকক মই ভেকচিন ল'ব যাওঁতে অলপ ভিডিঅ' কৰি দেখাম বুলি ভাবিছিলোঁ, কিন্তু যোৱাকালি মানে অট'মেটিক যাবলগীয়া হ'ল, মানে আচানক যাবলগীয়া হৈ গ'ল, গতিকে মই ভিডিঅ' কৰিব একো নোৱাৰিলোঁ। জনাই দিলোঁ 2nd ড'জ ভেকচিনটো লোৱাৰ, গতিকে অলপমান নিজকে নিজে অলপ মানে ভাল লগা নাই। যদি ভাল পাওঁ আৰু কেইদিনমান পিছত আপোনালোকৰ লগত নিশ্চয় ধুনীয়া এটা জেগা আছে, শ্বেয়াৰ কৰিম। গাইজ, আপোনালোকে কোনে কোনে এতিয়ালৈকে 2nd ড'জ ভেকচিনটো ল'লে কমেণ্ট কৰি জনাবচোন। মই যোৱাকালি ল'লোঁ, কিন্তু লৈ ল'ব লাগে, এতিয়া পিছত প্ৰব্লেমো হ'ব পাৰে। ভাল বুলি কৈ আছে চবেই, গোটেইখিনি এতিয়া ভেকচিনটো লৈ পিনে মুকলি হৈ গ'লে নিজকে নিজে ভাল, গতিকে লৈ ল'লোঁ মই। আৰু বন্ধুসকল কি ক'ম আৰু, ইমানটো জনালোঁ আপোনালোকক।
বন্ধুসকল মোৰ আহি থকা দিনকেইটাত এই চেনেলত ধুনীয়া ধুনীয়া ভিডিঅ' দেখি পাব আৰু এতিয়ালৈকে কোন কোন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুন চাই থকা সকলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকন ঘণ্টাটো দবাই দিব এইটোৱে আপোনালোকক অনুৰোধ কৰিলোঁ আৰু ভিডিঅ'টো যিমান পাৰিব ইমানে শ্বেয়াৰ কৰিব আৰু মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা সকলোকে যাচিলোঁ যাতে দুৰ্গা পূজাটো আপোনালোকক ভালকৈ পাৰ হওক যিহেতু আহি থকা 12 তাৰিখত দুৰ্গা পূজা আছে সবে ভালকৈ এনজয় কৰক ভালকৈ থাকক আৰু সেইটোৱে কামনা কৰিলোঁ আৰু বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিম আৰু মোৰ চেনেলটো ভালকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি বুজি পালেনে গোটেইখিনি কৰি দিব আৰু আপোনালোকক মই নিশ্চয় ধুনীয়া ধুনীয়া জায়গা আৰু ধুনীয়া ধুনীয়া ঠাই দেখাবলৈ সক্ষম হ'ম যিহেতু মোৰ চেনেলটো বহুত নতুন হয় এতিয়ালৈকে একো ছাবস্ক্ৰাইব হোৱা নাই গতিকে আপোনালোকে অলপ জলদি কৰি পিনে বঢ়াই দিয়ক মোৰ এই চেনেলটো আপোনালোকক অনুৰোধ থাকিল যাতে মোক অলপমান ছাপোৰ্ট দিব বুলি আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিম আৰু এবাৰ বৰষুণটো এৰিছে যিহেতু আপোনালোকক দৃশ্যটো বাহিৰত শ্বেয়াৰ কৰিম বলক বৰষুণ এৰিলে বন্ধুসকল এতিয়া চাই লওক কিমান ধুনীয়া হৈ আছে বতৰটো বৰষুণ এৰিলে এনেকুৱা হয় অলপমান ভাল লাগে আন্ধাৰ হৈ আছে তথাপিও ইমানখিনি ক্লিয়াৰ নাই এইখিনিত মই এতিয়া গাড়ী ধৰিব যাব লাগে ডিউটি যাব লাগে এইজন মানুহ গৈ আছে চাই লওক ভালকৈ চাই লওক ট্ৰেইন গৈ আছে চাই লওক ৰুমৰ পৰা দেখাই আছোঁ আপোনালোকক সৰু হৈ দেখাই আছে এইয়া ট্ৰেইন গৈ আছে এইটো জুম কৰি দিছোঁ চ' গাইজ আৰু বেছি কথা নকওঁ গোটেইখিনি দেখালোঁ মোৰ প্ৰব্লেম বিষয়ে জনালোঁ গোটেইখিনি গম পালে এতিয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আহি থকা দিনকেইটাত নিশ্চয় নতুন নতুন ঠাই দেখাম আপোনালোকক বহুতখিনি জায়গা দেখাব আছে মই যিমান দিনলৈকে এইখিনি বাহিৰ ঠাইত থাকিম আপোনালোকক ইয়াৰ সৌন্দৰ্য ইয়াৰ দৃশ্য নিশ্চয় শ্বেয়াৰ কৰিম বন্ধুসকল তো দেৰি নকৰাকৈ মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ক আৰু মোৰ চেনেলত আহি থকা ভিডিঅ'ৰ নটিফিকেশ্যনকেইটা পাই থাকক আৰু বন্ধুসকল আজিলৈ ইমানতে সামৰিলোঁ লগ পাম নতুন এটা ভিডিঅ' আন এটা দিন বাই বাই